বাকা বাকা দেউতাক চাহ কাপ দিলানে? তুমি কোৱা ঘৰতে শুই বহি থকা মানুহ পিছত খালেও হ'ব। চাকৰণী নহয় মই কাৰবাৰ মুখৰ আগে আগে যাচি ফুৰিবলৈ। মা ঢুকোৱাৰ পিছত দেউতা বৰ অকলশৰীয়া নিচিনা হৈছে, গম পাইছেনে ৰাণী? আৰু এই বয়সত এতিয়া নিজে ৰান্ধি খোৱাটো বৰ ভাল কথা হোৱা নাই, তাতে আকৌ এখন ঘৰতে দুটা চৌকা। তুমি কথাটো দেউতাক বুজাবাচোন। দৰকাৰ পৰিছে যিহে অহংকাৰ, ইমান ভেম চাবলৈ নাই দেই। আমাৰে খাব আকৌ আমাকে ভেম দেখুৱাব। দেউতা মই আহোঁ। নালাগে, তুমি আৰু মোক কেতিয়াও চাহ নিদিবা। আগতে ক'ব নোৱাৰিলে? তোমাক মই চাহ খোজা নাই বোৱাৰী। এই চবক দিলেও আপত নিদিলেও আপত। চাহপাত চেনি গেছৰ খৰচ ক'ৰ পৰা আহিছে খবৰ ৰাখিছে? বহি বহি পুতেকৰ ইনকামতেহে খাই আছে। ইমান ভেম দেখুৱাব নালাগে। এইটো বয়সত জেদ নোচোৱা কিয়? হে ভগৱান, মাৰি নিনিয়ে কিয় আৰু কিমান সহ্য কৰিম? কিনো চাই আছা ভাইটি? 108 কল কৰাচোন। কি চাই আছে নো? 108 কল কৰকচোন। হেল্ল' 108 হয়, এই নাহৰণি গাঁৱৰ থানাৰ কাষতে এটা ডাঙৰ এক্সিডেণ্ট হৈছে। হয় হয়, আপোনাক লোকেশ্যনটো মই পঠাই দিছোঁ, ইমিডিয়েট আহক। ৰাণী দৰ্জা খোলা না। ৰাণী কি হ'ল? ইমান চিঞৰিছা যে কিয়? ৰাণী দেউতাৰ কেনেকৈ কি হ'ল বাৰু? মই একো নাজানো। দেউতাৰ নেগুৰত ধৰি পেলাই মই ঘূৰি ফুৰা নাই নহয়। দেউতাৰ এক্সিডেণ্ট হৈছে জানা? গাঁৱৰ ছেক্ৰেটেৰী গাঁও প্ৰধান সকলোৱে মোলৈ ফোন কৰিছে। তেওঁলোকে বোলে 108ক খবৰ কৰি হস্পিটেল পোৱাইছেগৈ দেউতাক। হেল্ল' হয়, মই আনন্দ বৰুৱাই কৈছোঁ। কওকচোন, আপুনি কোনে ক'লে? হয় হয় হয়, মোৰ দেউতা হয়। হয় কি চিৰিয়াছ?
আচ্ছা হ'ব হ'ব মই 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 গৈ আছোঁ কাৰ কোন দেউতা চিৰিয়াছ ডাক্তৰে হাত দাঙি দিছে ব'লা ওলোৱা এতিয়া উপতি থাকা ক'ত পাবা ইমানবোৰ পইচা ভনীয়েৰক খবৰ দিয়া অকল তোমাৰে দেউতা নহয় নহয় তাইৰো দায়িত্ব আছে দাদা ভনী আহিলি তই আহিলো দেউতা ক'ত দেউতা আইচুতে আছে ব'ল আমি আইচুলৈকে যাওঁ ব'ল ব'ল সব দেউতাৰ জেদৰ কাৰণে হৈছে বুজিলা ভনী কাৰো কথা নুশুনে এতিয়া সবৰে কষ্ট হৈছে আচ্ছা আইচিউ কেইটাত খুলিব আইচিউ 5টা তেতিয়াহ'লে আমি ডাক্তৰকে লগ ধৰোঁ নহয় ডাক্তৰ চেম্বাৰটো ক'ত কোনখিনি আছে অলপ আগত ন ঠিক আছে আমি তালৈকে যাওঁ May I come, sir? Yes, come in. কওকচোন বাৰু 6 নম্বৰ কেবিনেট থকা পেচেণ্টজন মোৰ দেউতা মই তেখেতৰ বিষয়ে অকণমান আলোচনা কৰিম বুলি আহিছিলোঁ প্লিজ কন্দা কটা নকৰিব ভগৱানৰ ওপৰত বিচাৰে সকলো ঠিক হৈ যাব বাই দ্য ৱে আপুনি এওঁ মোৰ ভনী এডভোকেট প্ৰভাত বৰুৱা মিছেছ I see. Renowned criminal lawyer Prabhat Borua. I know him very well. দেখে তেওঁ আহি আছে ওকে আপোনালোকৰ দেউতা মোৰ শিক্ষক গতিকে ছাৰৰ চিকিৎসা কৰাত মই কোনো কুটি নকৰোঁ ছাৰ দেউতাৰ এতিয়া বৰ্তমান কেনে অৱস্থা আছে বাৰু অলপ ক্ৰিটিকেল হৈছে অপাৰেশ্যন অৰ্থাৎ ব্ৰেইন অপাৰেশ্যন কৰিব ব্ৰেইন অপাৰেশ্যন ইয়েছ মিছেছ বৰুৱা অলপ এক্সপেঞ্চিভ হ'ব মোৰ ফিজ বেড ৰেণ্ট অপাৰেশ্যনৰ ফিজ এইবিলাক মই একো নিবিচাৰোঁ কিন্তু ডাক্তৰটো কেইবাজনো আছে এই 6 পৰা 7 লাখ টকামানৰ ভিতৰত লাগিব অ'কে আপোনালোকে নিজৰ ভিতৰত আলোচনা কৰি লওক অপাৰেশ্যন কিন্তু ইমিডিয়েট কৰিব ন' প্ৰব্লেম ডক্টৰ টকাৰ বাবে মই দেউতাক হেৰুৱাব নোৱাৰোঁ অপাৰেশ্যন আৰম্ভ কৰক ডক্টৰ দেউতাক বচাওক ডক্টৰ অ'কে ডোণ্ট ৱৰি আপুনি কোৱা তুমি কান্দিছা কিয় দেউতাৰ চিৰিয়াছ ব্ৰেইন অপাৰেশ্যন হ'ব এতিয়া অপাৰেশ্যন থিয়েটাৰলৈ আনিব এতিয়া চ' হোৱাট ডক্টৰৰ কাম কৰিব দিয়াচোন হিউজ এমাউণ্ট লাগিব জানা অভিয়াছলি লাগিব তুমি সেয়া চিন্তা কৰিব নালাগে নহয় 6 পৰা 7 লাখ টকাৰ কথা কৈছে তেওঁ অকল তোমাৰে দেউতা নহয় মোৰোতো দেউতা লগতে শিক্ষাগুৰু মই সেইখিনি ব্যৱস্থা কৰিম আচ্ছা হেৰি দাদাই কি ক'লে কোৱাচোন দাদাৰ মুখৰ মাতেই নাই জানা তাৰ মুখত বৌয়ে তলা মাৰি থৈছে ঠিক আছে মই বুজিছোঁ হ'ব তুমি আহাচোন মই গৈ পাম এতিয়া ঠিক আছে অ'কে বাই টেক কেয়াৰ
ভণ্টি নাকাটিবিচোন তই নাকাটিবি দেউতা ঠিক হৈ যাব নহয় ইমান কথা নকৰিবি দে হস্পিটেলত কান্দিব নাপায় দে ঠিক হৈ যাব চব কৰা ঘৰৰ পৰা গৈ ব'লা মানে তুমিও ব'লা অলপ ফ্ৰেছ হৈ আহিবা মোৰ একদম গাটো বহুত বেয়া লাগিছে এই ইয়াত চব গুচি গ'লে কেনেকৈ ভণ্টি শুনি থাক যদি থাক নহয় আমি অহালৈকে হ'ব দে দাদা তহঁতে আগে যাম মই পিছত যাম যা ব'লা ন তুমি থাকা দেউতা অকণ ভাল পাইছেনে চিন্তা কৰিব নালাগে দেউতা সোনকালে ভাল হৈ যাব কেতিয়া আহিলা জোঁৱাই মই এইকেইদিন ইয়াতে আছোঁ দেউতা আপুনি চিন্তা নকৰিব কালি পৰহিৰ ভিতৰত আপোনাক ৰিলিজ দিবই আৰু মই আপোনাক গুৱাহাটীলৈ লৈ যাম কেইদিনমানৰ কাৰণে কিয় কান্দিছে দেউতা আমিবিলাক আছোঁ নহয় আপোনাৰ লগত আপুনি এনেই চিন্তা কৰি আছে খুব সোনকালে আপোনাৰ ভাল হৈ যাব চাবচোন কলৈ যোৱানো এই সন্ধিয়াখন হস্পিটেললৈ কিয় সুধিলা যোৱা বাৰু ভনীৰ ওচৰত ভালৰি বুলাই অপাৰেশ্যনৰ আধাখিনি পইচা দিম বুলি আকৌ ভিটাই নামাৰিবা গৈ আৰে দিলোৱে যেনিবা তাত তোমাৰ আপত্তি কি সেইজন মোৰ দেউতা পুত্ৰ হিচাপে মোৰ দায়িত্ব নাই নেকি আৰে লাজ নালাগিল তোমাৰ এনেদৰে ক'বলৈ কি ক'লা তুমি মোৰ মা তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে তোমাক টকা 10,000 খোজা নাছিলো তেতিয়া তুমি কিমান বাহানা কৰিলা মনত আছে তোমাৰ ৰাণী তীৰ্থ ভ্ৰমণ আৰু দুৰ্ঘটনাৰ মাজত পাৰ্থক্য আছে কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা যোৱা বাৰু কিন্তু ঘৰলৈ সোনকালে আহিবা দেউতা চাহ অকণ খাই লওকচোন মই তোমাক চাহ দিবলৈ আগতে বাধা কৰা নাছিলোঁ জানো হ'ব দিয়া বৌ নাখায় যদি নালাগে দিয়া আৰে শৰ্মা ছাৰ দেখোন আহক আহক ছাৰ ইয়াতে বহক ছাৰ থেংক ইউ ছাৰ ভালনে আছোঁ আৰু ছাৰ আপোনাৰ চহী কেইটামান লাগিছে বছ 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 ছাৰ হ'ব হ'ব বৰুৱা ছাৰৰ কাৰণেহে কামটো সোনকালে হ'ল আপোনাৰ জোঁৱাই নহয় জানো এইখন আপোনাৰ 15 লাখ টকাৰ চেক ছাৰ মই আহিছোঁ আপোনালোক বহক দেই একেবাৰে কিয় যাব লাগে কওকচোন যি হল হল মোৰে ভুল হল এনেকৈ ঘৰেৰে গুচি গলে
মানুহে বাৰু কি ক'ব দেউতা মই যাব লাগিব বোৱাৰী জীৱনৰ অন্তিম কালছোৱাত মই অলপ শান্তিত থাকিব বিচাৰোঁ দুটা সন্তান মোৰ এটাই বুঢ়া বয়সত নাচালে কি হ'ল ছোৱালীয়েতো চাব এতিয়া তোমাৰ ভুৱা শব্দৰ কোনো প্ৰয়োজন নাই বোৱাৰী তোমালোক সুখত থাকা দেউতা মই বৰ লাজ পাইছোঁ দেউতা মই এটা অক্ষম মই এটা অমানুষ এইখন ঘৰতে আপুনি থাকক বুলি ক'বলৈ মোৰ সৎসাহস নোহোৱা হৈছে দেউতা হ'ব দে দাদা সেইবোৰ আগতেই চিন্তা কৰিব লাগিছিল তোক শিক্ষা দিয়াত মোৰ ক'ৰবাত ভুল হৈছে বোৱাৰীক মই দুখ নিদিওঁ বোৱাৰী লোকৰ ছোৱালী ভুল তোৰ দেউতা আমাৰ বহুত ভুল হৈ গ'ল এবাৰলৈ ক্ষমা কৰি দিয়ক দেউতা ঘৰিয়ালৰ চকু পানী নাচাও দিয়া বোৱাৰী এই অনুশোচনা তোমালোকৰ অন্তৰৰ নহয় ইঞ্চুৰেঞ্চৰ পৰা পাবলগীয়া 15 লাখ টকাইহে তোমালোকক চকু মেল খুৱাইছে ইঞ্চুৰেঞ্চৰ অফিচলৈ গৈ তুমি খবৰ কৰা কথাটো মই গম পাইছোঁ বেয়া নাপাবা এই টকা মই কাকো নিদিওঁ এই 15 লাখ টকা মই ৰাইজৰ নামঘৰলৈ দান সূত্ৰে আগবঢ়ালোঁ তোমালোক স্বাৰ্থপৰ ভীষণ স্বাৰ্থপৰ ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ আহক ভনী এয়া আমাৰ গাঁৱৰ ছেক্ৰেটাৰী আৰু এয়া এখেত আমাৰ গাঁৱৰ প্ৰেচিডেণ্ট দেউতাৰ এক্সিডেণ্টৰ সময়ত এওঁলোকে বহুত হেল্প কৰিছে জানো ছাৰ আপুনি ক'ৰবাত যাব ওলাইছিল হেৰা কিমাননো ঘৰতে সোমাই থাকিম অলপ ফুৰি আহোঁ ছাৰ আমাৰ সম্বৰ্ধনা অনুষ্ঠানলৈ আপুনি পাবহিনে বাৰু কিয় বা সুধিলা মানে ছাৰ আপোনাক আমি সম্বৰ্ধনা জনাম বুলি ভাবিছিলোঁ টকাকেইটা দিয়াৰ বাবে নালাগে বিনিময় মোক নালাগে এইখন লওক 15 লাখ টকাৰ চেক মই নামঘৰৰ নামত দান দিলোঁ ছাৰ আপোনাক কি বুলি ধন্যবাদ দিম ভাষাই বিচাৰি পোৱা নাই ভগৱানে আপোনাক মংগল কৰক ছাৰ আমি তেতিয়াহ'লে উঠোঁ আহোঁ আপোনালোক তেতিয়াহ'লে বহক আমি আহিছোঁ দেই নমস্কাৰ দাদা আমি যাওঁ দে দেৰিয়ে হ'ব দেউতা ব'লা যাওঁ আনন্দ আহো দে ৰাণী দেউতাহঁত যাব ওলাইছে আনন্দ চাওঁ শুনচোন কওক দেউতা জীৱনটোত ঘটা টকা সম্পত্তিৰ ভিতৰত মাৰৰ চিকিৎসাৰ নামত আধাখিনি শেষ কৰিলোঁ মাৰক কিন্তু বচাব নোৱাৰিলোঁ তোৰ চাকৰিটো পাবলৈ কিমান লাখ টকা যে খোজ দিলোঁ সেইটো তই নিজেও জানো ভাবিছিলোঁ জীৱনৰ অন্তিম সময়ত পুত্ৰ বোৱাৰী মোক চাব কিন্তু তই পুত্ৰৰ কৰ্তব্য বা দায়িত্ব পালন কৰিব নোৱাৰিলি তই বৰ স্বাৰ্থপৰ আনন্দ এয়ে মই এটা সিদ্ধান্ত ললো আনন্দ মোৰ এই মাটি এই ঘৰ বৃদ্ধাশ্ৰম নিৰ্মাণ কৰিবৰ নামত মই দান দিলোঁ এইখন তই ৰাখ এই কাগজখনত সেইবোৰ কথাই লিখা আছে
নমস্কাৰ ছাৰ আপুনি এনজিঅ'ৰ পাইছে নহয় জানো হয় আপুনি এটা কাম কৰিব কালিলৈ ৰাতিপুৱা গুৱাহাটীলৈ আহক মই কাগজ পত্ৰ সকলো যোগাৰ কৰি থৈছোঁ ঠিক আছে তাতে আপোনালোকক মই অৰ্পণ কৰিম মোৰ জোৱাই ঘৰখন চিনি পাই নহয় হ'ব ছাৰ শুনক বৃদ্ধাশ্ৰমখন যাতে জাকত জিলিকা হয় তাৰ প্ৰতি কিন্তু লক্ষ্য ৰাখিব ঠিক আছে ছাৰ বাৰু নমস্কাৰ এদিনো যদি দেউতাক ভাল ব্যৱহাৰ কৰিলেহেঁতেন কি অপৰাধ কৰিছিল দেউতাই যাৰ কাৰণে দেউতাই নিজে ভাত ৰান্ধি খাবলগীয়া পৰিছিল দেউতাৰ প্ৰতি তোমাৰ দুৰ্ব্যৱহাৰ মই দেখিও নেদেখাৰ ভাও ধৰিছিলোঁ আৰু শুনিও নুশুনাৰ ভাও ধৰিছিলোঁ কি কাৰণে জানা একমাত্ৰ আমাৰ সংসাৰখন অশান্তি হোৱাৰ ভয়ত এতিয়া মোক দুখ দি বৰমতাটো হ'ব নালাগে বাপেৰ নামত কেছ এটা দি দিয়াগৈ তোমাৰ মতামত নোলোৱাকৈ সম্পত্তি বেলেগক কেনেকৈ দিব পাৰে মই কি কৈছো শুনিছানে নাই পাৰিবানে নোৱাৰা তুমি মুখৰে নামাতা কিয় চুপ থাক তোৰ এই মুখখনৰ কাৰণে মোক ঘৰখন শেষ হৈ গ'ল তপত ফাটে ধুৱাই খাইছে নহয় তোৰ দৰে স্বাৰ্থপৰ তিৰোতাৰ লগত মই সংসাৰ নকৰোঁ ওলাই যা এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা লৈ যা